BMSMS ব্লগ আপোনালোক সকলোকে স্বাগতম। আজি আছে এখন ধুনীয়া ঠাই। এই ঠাইখন আপোনালোক গমে পাইছে ক'ত গৈছোঁ। পিছফালে এখন পাহাৰ আৰু নদী আছে দেখাই পাইছে। ব্লগ গাড়ীৰ ভিতৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱাকৈ ধুনীয়া পৰিৱেশৰ মাজেৰে আহি পালোঁ লোকেশ্যন দিয়া ঠাইখন। আপোনালোকে অলপ পিছত গমে পাব। ফুল জাগাখন দেখাম আপোনালোকক। এয়া পাই গ'লোঁ আমাৰ লোকেশ্যন দিয়া ঠাইখন দেখাই পাইছে আৰু অলপ গ'লে পাই যাম। এনেকুৱাকৈ গৈ আমি পাই গ'লোঁ আমাৰ যিখন লোকেশ্যন দিয়া জেগাখন আছিলে এইখন ভূটানত আহি পালোঁ। আৰু এইফালে পাহাৰ দেখাই পাইছে, চাৰিওফালে শিল নদী আছে আৰু এইফালে এখন দলং দেখাই পালে জুমগুৰি দেখাইছোঁ আপোনালোকক। আৰু এইফালে কেমেৰাটো ঘূৰাই দি আছোঁ। এখন পাহাৰ, ডাঙৰ পাহাৰ এইটো, আৰু এইফালে শিল এনেকুৱাকৈ ভিডিঅ'টো শেষ হ'ল। এতিয়া ঘৰলৈ যাব লাগে। বাজিল 5:30। এতিয়া ঘৰলৈ যাব লাগে আমাৰ। এইখিনিতে ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে এই ঠাইত যাওক, মজা পাব আৰু ধুনীয়া ভিউ। আহক আৰু এনজয় কৰক।